নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই অন্য এটি ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ইয়াৰ বাবে লাগিব কাচকল 2টা, কাবেলী বুট অলপ আৰু আলু এটা। আৰু লাগিব পিঁয়াজ, ধনিয়া, জলকীয়া, আদা, নহৰু আৰু তেজপাত। আৰু ইয়াৰ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা আৰু পাঁচফোৰণ অলপ। এয়া কাচকল, আলু আৰু বুট। এইবোৰ মই সৰু সৰুকৈ কাটি ল'লোঁ, কাচকল আৰু আলু। এইবাৰ এটা কুকাৰতে এইখিনি দি লৈ এইবোৰ ডুব যোৱাকৈ অলপ পানী দিলোঁ। আৰু ইয়াতে হালধি অলপ দিছোঁ। আৰু ইয়াতে অলপ পৰিমাণৰ নিমখ দিছোঁ। এইবাৰ কুকাৰৰ ঢাকনিখন লগাই 2টা হুইচেল মৰালৈ ইয়াক মই ফ্লেমত দিছোঁ। এয়া দেখিছে কুকাৰৰ 2টা হুইচেল মাৰিছে। এতিয়া মই ফ্লেমটো অফ কৰি দিছোঁ। এয়া দেখিছে প্ৰায় বইল হৈ গৈছে। আৰু এইখিনি মই এনেদৰে চেকি লৈছোঁ পানীখিনি। এইবাৰ পিঁয়াজ, আদা, নহৰু এইবোৰ পিচি লৈছোঁ। এখন কেৰাহী গৰম হ'বলৈ দি তাতে অলপ মিঠাতেল দিছোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু ইয়াতে কাটি ৰখা জলকীয়া দুডোখৰো দি দিছোঁ। আৰু তেজপাতো দি দিছোঁ। আৰু এয়া নহৰু আৰু আদাৰ পেষ্টটো লগতে এড কৰি দিছোঁ। আৰু ইয়াতে পাঁচফোৰণ এচামুচো দি দিছোঁ। আৰু পিঁয়াজখিনি যেতিয়া ৰঙচুৱা পৰিলে তেতিয়া ইয়াতে মই চাকি ৰখা আলু আৰু বুটবোৰ দি দিছোঁ। অলপ লৰুৱাই দিছোঁ। এইটো ফ্লেমটো ল' ৰাখিছোঁ যাতে এইবোৰ পুৰি নাযায়। আৰু ইয়াতে মই অলপ নিমখ দিছোঁ। নিমখ যিহেতু আগত দিয়া আছিল সেইবাবে চাই চিতি অলপ নিমখ দিলে ভাল। আৰু ইয়াতে অলপ হালধি এড কৰিছোঁ। এইবাৰ প্লেটত ৰখা মছলাখিনিও ইয়াতে এড কৰি দিছোঁ। আৰু সোনকালে লৰুৱাই দিছোঁ যাতে এইখিনি পুৰি নাযায় আৰু ইয়াৰ লগত মিক্স হৈ যায়। এইবাৰ ঢাকন লগাই অলপ সিজিবলৈ দিছোঁ। প্ৰায় 3 মিনিটৰ পাছত এয়া ঢাকন আঁতৰাই দেখিছোঁ সিজিছে। আৰু অলপ লৰুৱাই দিছোঁ। এইবাৰ ইয়াতে 1 কাপ পানী দি দিছোঁ। পানী কম যেন লগাত ইয়াতে আৰু অলপ পানী এড কৰি দিলোঁ।
এইবাৰ ঢাকোন লগাই 2 মিনিটৰ বাবে ল' ফ্লেমত সিজিবলৈ দিছোঁ। এয়া দেখিছে প্ৰায় সিজি গৈছে। আৰু তৰকাৰীখন যেতিয়া ডাঠ হ'ল, ইয়াতে মই ধনিয়া এড কৰি দিছোঁ। এয়া মই অলপ লৰুৱাই দিছোঁ। এয়া দেখিছে মোৰ প্ৰায় তৰকাৰী ৰেডি হৈ গৈছে। এই চব্জিখন খাবলৈ খুবেই টেষ্টি হয় আৰু ইয়াক ভাত বা ৰুটি দুয়োটাৰ লগতে খাব পাৰি। আৰু কাচকল বা পোৰা কল খাবলৈ ভাল নোপোৱা মানুহেও এইটো খাই বোধহয় টেষ্ট পাব। বহুতেই টেষ্টি হয়। আৰু এনেদৰে আপোনালোকে কোনোবাই যদি খাইছে জনাবচোন, আৰু খাই কেনেকুৱা পালে সেইটো জনাব। ধন্যবাদ।